এতিয়া আমি বাড়ি গৈ আছো সন্দীপন আৰু বাবু বিটু গৈ আছে তাৰপিছত ৰাস্তা এইকেইটা আৰু পোহৰটো মজা লাগিছে সানসেট এইটা খুপিয়া ৰাস্তা কেইটা মোক ভাল লাগে ৰে তই ইয়াত বোলে গপককে সাপ ওলাই গ'ল নাই নোলাই গম পাইছো পুৰা বাগচ এই ভিউ কেইটা কেনেকে লাগিছে এইফালে পুৰা হেৰি কৰিছে চব্জি লগাইছে তাৰপিছত এইফালে ৰাস্তা এইফালে একদম সৰু সৰু ৰাস্তা কেইটা তাৰপিছত ইয়াত নাও এইটো নাও অকমান সন্দীপন আৰু বিটু সন্দীপন আৰু বিটু দুখ পালে অলপ লিখিছিলে এইকেইটা ৰাস্তা একদম বহুত খাতাৰনাক ৰাস্তা এইকেইটা এতিয়া আমি ইয়াত যাব লাগিব হাঁহকেইটা একদম নদী পাৰ মজা লাগিছে চকু খুলি এটা গাঁৱৰ ভিউ মানে যোনটো নদীৰ যোনকেইটা নদীৰ ওচৰত গাঁও এইকেইটা ভিউ মজা লাগে চাই সেইটো হেৰি জোন মুন এইটো মুন আৰু এইফালে চান একদম বৰ খতৰনাক মজা আৰু এতিয়া এই যোনটো যিমান পানী দেখাইছে ন সিমান যেতিয়া বানপানী হয় সেই গছটোলৈকে একদম পুৰা ফুল হৈ যায় তাত বোলে নাও পাৰ হ'লে সেইফালে যায় এনেকুৱা পাৰ হয় ধৰি কিনে এইকেইটাত পুৰা পানী হৈ যায় বানপানী হ'লে ইমানটোলৈকে পানী হয় নেকি ইমানটোলৈকে আৰু সেইটোতো পুৰা তাত ধৰিব পাৰি মানে সেই পাতকেইটা আৰু পূৰ্ণ বগৰী গছটো কোনটো হয় এইটো নহয় চাগে এইটো হয় এইটো বহুত পুৰণা বগৰী গছ সৰুৰ পৰা একটা সেইটোৱে চাই আছে নতুন এতিয়া চক গাঁৱৰ ভিউটো গাঁৱৰ এইকেইটাই ভিউ গাঁৱৰ নদীৰ ওচৰত ঘৰ এইকেইটাই সিফালে খেতি কৰিছে এইফালে চৰাই পুৰা উৰে এতিয়া ভাতৰ চৰাই পুৰা আহিব এইফালে পাৰ হ'লে ৰঙালাও ইয়াত বহুত পানী কমিলে চাগে বালি ওলাই আছে কিন্তু বানপানী হ'লে ইয়াত বালি নহয় মাটিও নেদেখায় ইয়াত এতিয়া ইয়াত আহি গ'লো বাৰী পামে বেছি দূৰ নাই আৰু এইফালে পুৰা ভাল লাগিছে দেখিবলৈ এইফালে মিঠা আলু আৰু জেউৰা দিছে এইফালে গৰু নোসোমাবলৈ ইয়াত মূলা দিছে নেকি চব্জি নিব তুমি আহিবা এইটো মেচিন ইয়াত হেৰি নদীৰ পানীকেইটা সেয়াত দিবলৈ কাৰণে ডাইৰেক্ট মেচিন লৈছে ইয়াত মূলা দিছে আহি গ'লো বাৰী আহি গ'লো জেউৰা পাৰ হওঁতে এইকেইটা চৰাই ইয়াত ন এইকেইটা ভিউ তাৰপিছত এইফালে তামোল গছ খোলা একদম পুৰা খুলি আকাশটো পুৰা খোলা আছে আৰু সেইকাৰণে ভাল লাগে ইয়াত
আৰু নদীও আছে, নদীত গাও ধুই লওঁ, নাও চলাব পাই যাওঁ তাত, আৰু সাঁতুৰিব সাঁতোৰো ভাল লাগে, নদীত গা ধুবলৈ পুৰা খোলা আছে এইফালে, একদম পুৰা খোলা। এতিয়া ভাৰতৰ চৰাইকেইটা আহিব, মোন আৰু এইফালে চান। ঐ শুন, মই মূলাকেইটা লৈছোঁ, তহঁতি হেৰি লৈ ল, ৰঙালাও। তো মই প্ৰথমে মূলা লৈ ল'লোঁ, মূলা লৈ ল'ম, তাৰপিছত সেইফালে যাম, অকণমান এনেই ঘূৰি ল'ম। এতিয়া সেইফালে নাযাওঁ, মটৰ লগাইছে। এতিয়া সেইফালে নাযাওঁ, তো হেৰি গধূলি হ'ল, গৰু আনিব আছে, সেইকাৰণে মই সোনকালে যাব লাগিব। তাৰপিছত আৰু এইফালে মূলা ল'লোঁ, ৰঙালাও ল'লে হৈ গ'ল, ধনিয়া চনিয়া ল'লে এতিয়া যাম। এতিয়া চব এভেলেবল থাকেলা। এতিয়া যাওঁ। এই ভিউটো ভাল লাগিছে ন? বল বল বল, ঠিক আছে। এইফালে বেছি বিষাইছে। সনিবন উঠা একটা বাছ লগাই ল'লে ভাল হ'ব, আৰু এইফালে এনেকুৱাই বাছ এটা ল'লে বহুত ভাৰী আছে। ইয়াতে কিমানটা আছে, 10টামান ৰঙালাও আছে, আৰু 5 কেজিমান মূলা আছে। বেছি আছে নেকি, গম নাপাওঁ, পোহৰ কম লাগিছে চাগে। হা, বাছ এটা লৈ লওঁ। এতিয়া এই বাঁহটো লৈ ল'লোঁ, আৰু এইফালে অলপ অলপ লাগিছে, অথনি বাঁহ আনিছিলোঁ যে, হৈ গ'ল। হৈ গ'ল চবেই আনিলি তো। এতিয়া ভালকে দে, অকণমান মোবাইল কষ্ট হৈছে, ভালকে, আৰু তইও ভালকে পাইছোঁ। ইয়াত ইয়াত হেৰি দিছিলে, ওলকবি হৈ চাগে। দাদা এইটো কৰিলো কোনটো? এইফালে এইটো চাই, এইটো চাইডে কৰি ল'ম। আহি গ'লোঁ, বহুত ভাৰী আছিলে। এতিয়া চাহ পানী খাওঁ। হেল্ল' ভাই লগ, চবে বাই বাই কৈ দে। বাই বাই।